তুমি খোৱা সুখে দুখে জীৱন কাজিয়া লাগিলেও নমতাকে নাথাকো তাৰপিছত আমাৰ দুইখন ঘৰ মা পাপা দুজনকে খোৱা ভালকে খোৱা দুইখন ঘৰৰ দুইজন মা পাপাকে নিজৰ মা পাপা ভাবিম আৰু কোনো দিনে থাৰ্ড পাৰ্টি মানে কোনোবা থাৰ্ড পাৰ্চনক আমাৰ জীৱনত আহিব নিদিওঁ আৰু হেৰি কি বুলি কয় বিশ্বাসত আগতে যেনেকৈ মৰম কৰিছে এতিয়া পাছতো মৰম কৰিম গোটেই জীৱনটো তেনেকৈ মৰম তাৰপিছত মোৰ ড্ৰিম চিম চব ছাপৰ্ট কৰিম সদায় আৰু মই ভালকৈ কোৱা কৈছোঁ সদায় ছাপৰ্ট কৰিম আৰু হাজবেণ্ডৰ কম্বিনেশ্যনটো দাদাগিৰি নকৰিব আৰু তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া তোমাৰ ফালৰ পৰা কোৱা কিবা এটা মোৰ ফালে বা মোৰ ফালে কাজিয়া কৰিব নোৱাৰিবা কাজিয়া সেইটো ক'ব নোৱাৰিছোঁ হ'ব কেতিয়াবা হ'ব য'ত কাজিয়া হ'ব তত মৰম বেছি হ'ব কথা কেতিয়াও ৰিকল নকৰিবা পাঁচটা কথা তুমি কেতিয়া ৰিকল নকৰিবা হ'ল আৰু তুমি একো ক'বলৈ নাই কম নহয় মই ক'ব লাগিব কোৱা এনেকৈ দেখুৱাটো কৰা অঁ কি হ'ব এখন এতিয়া যোনখন তুমি যোনখন ঘৰলৈ গৈ আছা সেইখন তুমি নিজৰ ঘৰ বুলি ভাবিবা চবকে মৰম কৰিবা সমানে আৰু মা পাপা ভাইটি দাদা চবকে সমানে মৰম কৰিবা নিজৰ ভাইটি দাদা নিচিনা থাৰ্ড পাৰ্টি নহ'ব আমাৰ মাজত আমি দুটাই থাকিম আৰু পাঁচটো কেতিয়াও তুমি ৰিকল কৰিব নোৱাৰিবা অৱশ্যে